ৰাইজসকল, আজি মই বহুত দিনৰ মূৰত নিজৰ ভইচটোৰ সৈতে ভিডিঅ' বনাইছোঁ দেই। আচলতে কি জানে, মোৰ ফোনৰ কেমেৰাটো বেয়া হৈ থাকিল মানে ভিডিঅ'বিলাক ব্লাৰ আহে। সেইবাবে ভিডিঅ' বনোৱাই নাই মই, আৰু যি এটা দুটা ভিডিঅ' মাজে মাজে বনাই আছোঁ সেয়া মোৰ ৰুমমেটৰ ফোনেৰে বনাই আছোঁ যেতিয়াই সুবিধা পাওঁ। বাৰু প্ৰব্লেমছবিলাকতো চলিয়ে থাকিব নহয় জানো, নে কি কয় ৰাইজ? পিছে আজি বৰ বিশেষ একো বনাবলৈও মন যোৱা নাছিল আৰু খাবলৈও মন যোৱা নাছিল। সেয়ে ভাবিলোঁ আজি আলু পিটিকা আৰু দালি ভাতেই খোৱা যাওক। আলু পিটিকা আৰু দালি ভাত সকলোৰে প্ৰিয় খাদ্য নহয় জানো, লগত এটা বইল কণী আৰু অকণমান ভোট জলকীয়াৰ আচাৰ। পিছে আমাৰ আজি দুপৰীয়াৰ ভাত সাজ এনেকৈয়ে খালোঁ। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম পুনৰ।